ভগৱান বিশ্বাস কৰা? বহুত কৰোঁ। কেনেকৈ প্ৰাৰ্থনা কৰা ভগৱানক? ভগৱানক প্ৰাৰ্থনা কৰাৰ ষ্টাইল বেলেগ বেলেগ থাকে। ভগৱানক প্ৰাৰ্থনা কৰা ষ্টাইল কিন্তু মই মাৰ পৰা দেখিছোঁ। কিন্তু কেনেকৈ মোতকৈ বেছি মায়ে বেছি পূজা কৰে। আমাৰ ঘৰত সদায় ৰাতিপুৱা গধূলি মানে ধূপ চাকি জ্বলোৱাৰ পৰা আদি কৰি চব হয় আৰু খুব ব্ৰত ৰখা হয়। আৰু এইকাৰণে ভগৱানক বেছি বিশ্বাস কৰোঁ কাৰণ চকুৰ আগত দেখি আহিছোঁ মায়ে ভগৱানক যিটো বস্তু বিচাৰে সেইটো মাক কেতিয়াও মানে নিদিয়াকৈ থাকাই নাই। আৰু সেয়া মোৰ ক্ষেত্ৰতো মই ভগৱানক যিয়ে বিচাৰিছোঁ মই সেয়াই পাইছোঁ। কেনেকৈ বিচাৰ? ময়ো বিচাৰিম। ডাইৰেক্ট বিচাৰ, মই এইটো দিম ভগৱান, তুমি মোক এইটো দিবা, এনেকৈ কোৱা নে ভগৱান তুমিতো চব জানাই, তুমি চব জানাই, তুমি যি দিয়া দিবা আৰু তুমিও ভালে থাকা, তেনেকৈ ন? সেইটোৱে কাৰণ ভগৱানে যি কৰিব আমাৰ ভালৰ কাৰণে কৰিব। আমি বস্তুটো কেতিয়াবা আমি কষ্ট পাব পাৰোঁ কিছুমান চিটুৱেশ্যনক লৈ পেলাই, কিন্তু যি কৰিছে ভালৰ কাৰণে কৰিছে আৰু আমাৰ লগত যি হ'ব চব ভাল হ'ব। একজেক্টলি। যদি বেয়া থিংকিং লৈ পেলাই বেয়া ধান্দা লৈ পেলাই যদি আমি কাম কৰি আছোঁ তেতিয়া আমাৰ লগত কেতিয়াও ভাল নহয়। ঠিক ঠিক ঠিক।